নমস্কাৰ সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জনাই মই অৰ্চিতাই এটা নতুন ব্লগলৈ আগবাঢ়িছোঁ যিহেতু আপোনালোক সকলোৱে জানে যে অহা 14 তাৰিখে অসম চৰকাৰে যি আমাৰ বাপতি সাহোন বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ গৈ আছে সো তাৰে অংশীদাৰ হৈ আমিও বোকাখাটৰ পৰা গৈ আছোঁ আৰু বোকাখাটৰ পৰা যি 200 বিহুৱতী যাব লগতে ময়ো আছোঁ তাৰপা তাৰে মাষ্টাৰ ট্ৰেইনাৰ মোৰ দেতা হয় আৰু প্ৰাৰ্থনা বা আছে তাৰপিছত ৰূপান্তৰ দাহঁতো আছে একচুৱেলি আমাৰ বোকাখাটৰ টিমটো 10 তাৰিখে যোৱা কথা আছে কিন্তু আমি কাইলৈ যাম 9 তাৰিখ কাৰণ দেতাৰ অলপ গাটো ভাল নহয় আৰু আইতাৰো চেকআপ আছে আইতাও যাব আমাৰ লগতে সো তাৰে মানে চেকআপ আছে দেতাৰ আৰু আইতাৰ সো আমি কাইলৈ যাম আৰু মই এতিয়া বহি কাপোৰ ইস্ত্ৰি মাৰি আছিলোঁ আপোনালোকক দেখাম কাপোৰখিনি মায়ে জাপি ভৰাই আছে মই সব কাপোৰ ইয়াতে ইস্ত্ৰি কৰি এনেকৈ মেলি থৈ দিছোঁ মায়ে এতিয়া জাপিব মায়ে পিছফালৰ ৰুমত জাপি থৈ আছে কাপোৰবোৰ এটা এটাকৈ হেল্ল' গাইজ গুড মৰ্ণিং আজি হৈছে 9 তাৰিখ আৰু আমি এতিয়া যাবলৈ ওলাইছোঁ মাহঁতে বেগ চেগ উলিয়াইছে আৰু আমি এতিয়া যাম সো গাইজ আমি গুৱাহাটী পাই গ'লোহি আৰু এখন হৈছে হোটেল টকিঅ' টাৱাৰ আৰু ইয়াতে মোক ৰুম দিছে ইয়াতে থাকিবলৈ সো জীৱনত ফাৰ্ষ্ট টাইম মোৰ নামত ৰুম বুক হৈছে আৰু এতিয়া আমি ৰুম চামগৈ মোৰ ৰুমটো চাম মোৰ ৰুমটো দিছিলে 3rd ফ্ল'ৰত এণ্ড উই আৰ গোয়িং দেয়াৰ আৰু এইফালে সেইটো ৰুম মোৰ হয় সো চাই লওঁগৈ কেনেকুৱা ৰুম দিছে আই এম ছ' এক্সাইটেড এইটো মোৰ ৰুম চাওক ইমান ধুনীয়া লাগিছে নহয় দেখিবলৈ অকল মোৰ বুলিয়ে নহয় তাতে পাৰ্টিচিপেট কৰা চবৰে মানে বিহুৱতী চবৰে নামতে ৰুম বুক আছে এণ্ড এইখন হৈছে হোটেল ৰেইন ট্ৰী ইয়াতে দেতাহঁতক দিছে মানে মাষ্টাৰ ট্ৰেইনাৰখিনিক ইয়াতে থাকিব দিছে সো আমি এতিয়া এইখনো চাই লওঁগৈ দেতাৰ ৰুমটো চামগৈ এতিয়া আমি অ' বাহ দেতাহঁতৰ ৰুমটো বহুত ধুনীয়া লাগিছে দেই আপোনালোকে কমেণ্ট কৰি জনাব দেই কোনটো ৰুম ভাল লাগিছে মোৰটো নে দেতাৰটো ভাল লাগিছে বেছিকৈ এতিয়া আমি যাবলৈ ওলাইছোঁ চেণ্ট্ৰেল মল অলপমান ফুৰি আহোঁগৈ চ' গাইজ এতিয়া আমি আছোঁ চেণ্ট্ৰেল মলত কি কৰিছা ইয়াত কৰিম এনেই আছোঁ এনেই আছে তাই চেণ্ট্ৰেল মলত আমি ফুৰি আছোঁ বৰ্মা আছে বৰ্মা साथ में है और टिकली भी है चलो चलते हैं बहुत गरम এতিয়া আমি দেতা আৰু মই যাবলৈ ৰেডি হৈ গ'লোঁ মই ধুনীয়াকৈ ছানস্ক্ৰীম সানি লৈছোঁ নহ'লে ইমান টিকা ফটা ৰ'দ চ' এতিয়া আমি পাই গ'লোহি সৰু সজাই আৰু এখন মেইন গেটখন আৰু আমি এইফালেদি সোমাই যাব লাগিব আৰু ইয়াতে ট্ৰেফিক ৰৈ আছে পুলিচ ৰৈ আছে একদম নিজকে ভি আই পি লাগিছে আৰু ফিলিং আহিছে ইমানখিনি পুলিচ আমাৰ কাৰণে আছে ছেফটিৰ কাৰণে আৰু এতিয়া মই আপোনালোকক ভিতৰৰ গোটেই ভিউখিনি দেখাম এতিয়া আমি সোমাই গ'লোঁ ষ্টেডিয়ামত আৰু এইখনে হৈছে মূল ষ্টেডিয়ামখন য'ত আমাৰ ৱৰ্ল্ড ৰেকৰ্ডৰ প্ৰগ্ৰেমটো হ'ব চাওক ইমানখিনি নাচনি আছে বাপৰে মই ওপৰৰ পৰাও দেখাম
এয়া চাওক গেলেৰীৰ পৰা দেখাইছোঁ ইমান ধুনীয়া লাগিছে এইটো হৈছে বাহিৰৰ ভিউটো আৰু এই বৰ্ডখনত লিখা আছে কোন ক'ত কেনেকৈ নিজৰ পজিশ্যনত ৰখিব লাগিব লাইনবোৰ লিখা আছে কোনটো লাইনত কোন হ'ব চ' এতিয়া মই দেখাম আপোনালোকক ডাইনিং হলবোৰ ইমান ডাঙৰ ডাঙৰ আছে ন ডাইনিং হল আমাৰ গোলাঘাটৰ ডাইনিং হলটো দেখাম এতিয়া আপোনালোকক এইটো আমাৰ গোলাঘাটৰ ডাইনিং হলটো আৰু এণ্ট্ৰেঞ্চ ইফালে আছে এয়া চাওক লিখা আছে ওপৰত ডাইনিং হল 4 গোলাঘাট বৰপেটা এনেকৈ লিখা আছে আৰু এইটো চাওক ইমান ডাঙৰ ডাইনিং হল ইয়াত 3000 মান থাকিব পাৰিব চাগে একেলগে এতিয়া ইয়াতে চবেই কোনোবাই খাই আছে কোনোবাই বহি আছে কোনোবাই ৰীল বনাই আছে কোনোবাই ফূৰ্তি কৰি আছে ইয়াত চবেই নিজৰ মতে থাকিব পাৰে আইলিন হাই কোৱা ব্লগ কোন হয় না ব্লগ এইফালে এতিয়া পাতিছে খোৱাৰ কাৰণে লাইন বাপৰে ইমান দীঘল লাইন পাতিছে চাওক ইমান দীঘল লাইন কি খোৱা আছে মাছ নে মাংস মাছ ঠিক আছে নাই খানা কেনেকুৱা বঢ়িয়া এতিয়া মই আপোনালোকক দেখাম মেডিকেল ৱাৰ্ডকেইটা এইটো হৈছে মেডিকেল ৰুম এতিয়া বাৰু ৰাতি হৈ গ'ল আমাৰ ভিতৰত প্ৰেক্টিচ চলি আছিলে মানে এতিয়া ল'ৰাখিনিৰ চলি আছে চ' নাচনীখিনি অলপ ব্ৰেক দিছে আৰু এইকেইটা হৈছে মেডিকেল ৰুম চাওক ধুনীয়াকৈ বেড চেট লগাই থৈ দিছে এইটো হৈছে মেল ৱাৰ্ড আৰু ইটো আগৰটো ফিমেল ৱাৰ্ড আছিলে এতিয়া আমাৰ প্ৰেক্টিচ হৈ গ'ল আৰু এতিয়া আমি ৰুমলৈ গৈ আছোঁ ইয়াতে বহুত ভিৰ লাগিছে বাহিৰততো বহুতেই ভিৰ দেখাইছোঁ ৰ'ব আপোনালোকক এই চাওক চবেই একদম ধুনীয়াকৈ লাইন পাতি হাতত ধৰিছে চাদৰত ধৰিছে কোনোবাই চবেই হাতত চাতত ধৰি একদম গৈ আছে একচুৱেলি আমাৰ এইটো ৰুলে বান্ধি দিছে মানে প্ৰেক্টিচৰ পাছত যেতিয়া আমি ৰুমলৈ যাম তেতিয়া এনেকৈ চবেই হাতত ধৰি মেলি যাব লাগে নহ'লে হেৰাই যোৱা চান্স থাকেতো চ' চবেই হাতে হাতে ধৰি মেলি গৈ আছে নিজৰ বাছলৈ গৈ আছে চ' গাইজ আজি হৈছে 13 তাৰিখ আৰু আজি হ'ব ৱৰ্ল্ড ৰেকৰ্ড আৰু আমি এনেকৈ প্ৰিপেয়াৰ কৰি আছোঁ চবেই ৰঞ্জিত গগৈ ছাৰে আমাক ইনষ্ট্ৰাকশ্যন দি আছে আৰু মানুহো লাহে লাহে গোট খাইছে আৰু এণ্ড গাইজ আমাৰ হৈ গ'ল ৱৰ্ল্ড ৰেকৰ্ড আৰু একচুৱেলি মই ৱৰ্ল্ড ৰেকৰ্ডৰ টাইমটো আপোনালোকক দেখাব নোৱাৰিলোঁ কাৰণ মই নিজেও নাচি আছিলোঁ ন আৰু সকলোৱে চাগে টিভিত চাইছে নিউজত চাইছে চাগে চবেই আৰু এনেকৈ চবেই আমি ফূৰ্তি কৰি আছোঁ ভাত খাইছেহি আইলিন ফটো উঠিবলৈ বেয়া পোৱা ছোৱালীজনী বেয়া পায় কি খাইছা
চাওঁ কি খাইছা চাওঁ popcorn chicken. Yummy. চ' গাইজ আজি হৈছে ফাইনেল ডে আৰু আজি PM আহিব আৰু আমি চবেই আজি মুগাৰ ড্ৰেছ পিন্ধি আহিছোঁ চব ওপৰৰ পৰা দেখাইছোঁ ইমান ধুনীয়া লাগিছে দেখিবলৈ চবেই ৰঙা ৰঙা পিন্ধিছে চ' আমাৰ এনেকৈ ফাইনেল ডে'ৰ শ্ব' হৈ গ'ল আৰু মইতো জীৱনতো ভবা নাছিলোঁ যে এনেকুৱা এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ পাৰিম আৰু ইমান ডাঙৰ এটা সুবিধা দিয়াৰ বাবে মই অসম চৰকাৰক বহুত বহুত ধন্যবাদ জনাইছোঁ বিশ্ব ৰেকৰ্ডৰ অংশীদাৰী হ'বলৈ পাই কেনেকুৱা লাগিলে এইবাৰ বাইক লোৱা মই শ্ৰুতি নে কি আছিলে শ্ৰুতি ভাল লাগিলে কি ভাল লাগিলে হা কেনেকুৱা লাগিছিলে সেইটো মুহূৰ্তত বহুত ভাল লাগিলে ভাল লাগিছিলে শ্বেয়াৰ কেনেকুৱা লাগিলে ভাল লাগিলে কিমান বহুত আৰু নেক্সট পাবানে এনেকুৱা এটা আৰু মমেণ্ট দুবছৰ যদি হ'ব জানো আৰু দুবছৰ আইডিন কেনেকুৱা পালা কিমান ভাল বহুত কালি আছিলে 14 তাৰিখ আৰু আমাৰ ফাইনেল শ্ব' হৈ গ'ল PM আহিলে আমি শ্ব' কৰিলোঁ আৰু আজি ঘৰ যাব ওলাইছোঁ আইতা বহি আছে হাই গৈ আইতা আমাৰ আগে আগে 40খন বাছ গৈ আছে